এজন দাদাই দুবিঘা চাহপাতৰ বাগান উভালি পেলাইছে। শুনি আচৰিত লাগিছে নহয়নে বাৰু? মই প্ৰথমতে আচৰিত হৈছিলোঁ, কাৰণ জানিবলৈ হ'লে আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনন্যা। আপোনালোকক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে নহয়, কৰ্ম কৰিলে আমি সকলো কামতে সফল হোৱাটো নিশ্চিত। কৰ্ম কৰিলে আমি সফলতাৰ পাছত দৌৰিব নালাগে, সফলতা আহি আমাৰ নিচেই কাষ পাবহি। হয়, তেখেতে দুবিঘা বাগান উঠাই পেলাইছে, কাৰণ তেখেতৰ মতে এজন ব্যক্তিয়ে বাম খেতি কৰি যিমান লাভান্বিত হ'ব পাৰে, সেই লাভ এখন বাগানে কিন্তু দিব নোৱাৰে। এইটো তেখেতৰ ব্যক্তিগত মতামত। আপোনালোকে ভাবিছে চাগে মই কাৰ কথা কৈ আছোঁ, নহয়নে বাৰু? আজি আপোনালোকক মই চিনাকি কৰাই দিওঁ মোৰ এজন সম্বন্ধীয় দাদাৰ লগত। তেওঁৰ নাম পাপু। সৰুৰে পৰা দেখি আহিছোঁ পাপুদাই বাম খেতি কৰি অহা, আৰু আজি পৰ্যন্ত তেখেতে বাম খেতি কৰি আছে, আৰু যাৰ পৰা তেখেতে যথেষ্ট পৰিমাণে লাভান্বিতও হৈ আহিছে। মুঠতে তেওঁ এজন সফল খেতিয়ক। হয়, কষ্ট আছে, কষ্টনো কোনটো কামত নাই, নহয়নে বাৰু? প্ৰতিটো কামতেই কষ্ট আছে, কিন্তু এই কষ্ট কৰি যদি সফল হ'ব পাৰি, তেন্তে সেই কষ্ট সেই মুহূৰ্তত কিন্তু কষ্ট যেন নালাগে। কি কৈছোঁ ধৰিব পাৰিছেনে? মুঠতে কষ্ট কৰি যদি সফল হ'ব পাৰোঁ আমি, তেনেহ'লে সেই কষ্ট যেনেই নালাগে। এই ক্ষেত্ৰত পাপুদাৰ পৰিয়ালে কিন্তু সম্পূৰ্ণৰূপে সঁহাৰি আগবঢ়ায়, যাৰ বাবে হয়তো পাপুদাৰ বাবে সেই কষ্ট কৰা যেনেই অনুভৱ নহয়, আৰু তাৰ পৰা তেখেতে ভাল ফল পাবলৈ সক্ষম হৈছে। এইবিলাক তেখেতৰ খেতি। এয়া দেখিছেনে বাৰু কিমান ডাঙৰকৈ ডাংমাহৰ খেতি উলিয়াইছে, আৰু খেতি কৰাৰ পদ্ধতি ধৰিব পাৰিছেনে বাৰু? আগতে ডাংমাহৰ খেতি কৰিলে খুঁটি পুতিব লগা হয়, কিন্তু আজিকালি এইবিলাক পদ্ধতি ব্যৱহাৰ কৰিছে, যাৰ ফলত অকণমান হ'লেও খৰচৰ পৰিমাণটো কম হৈছে। যিহেতু খেতি কৰিবলৈ হাতত অলপমান সৰহকৈ পইচা লাগিবই, কিন্তু এই যদি বাঁহৰ সলনি এনেকৈ ৰছী ব্যৱহাৰ কৰে, তেনেহ'লে যথেষ্ট পৰিমাণে খৰচটো কমে। ইয়াৰ লগতে বিন, মটৰ, কেৰেলা আৰু সকলো ধৰণৰ খেতি কৰিছে। ভেন্দি, বেঙেনা, বিলাহী এইবোৰৰ গুটি পচাই থৈছে। কিমান ডাঙৰ তলি উলিয়াইছে চাওকচোন। আপোনালোকৰ মনত প্ৰশ্ন হৈছে চাগে, জেওৰা নিদিয়াকৈ ইমান খেতি উলিয়াইছে, পিছত গৰু ছাগলী আহি নষ্ট নকৰিবনে বাৰু? হয়, নকৰে। গৰু ছাগলীয়েও নষ্ট কৰিবহি নোৱাৰে। কিয় জানেনে বাৰু? তেখেতে তাৰো ব্যৱস্থা খুব ধুনীয়াকৈ কৰিছে। মই এই বিষয়ে ইমান অৱগত নহয় যদিও পাপুদাক সুধোতে কৈছে যে তেখেতে এক বিশেষ ব্যৱস্থা, মানে বিশেষ বেৰাৰ ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা গৰু ছাগলী সোমাবলৈ ভয় কৰিব। এই বেৰাৰ দ্বাৰা গৰু ছাগলী ক্ষতি নহয়, কিন্তু সিহঁতি সোমাবলৈ মানে ভয় কৰিব। অকণমান কিবাকৈ জাতকা এটা পাব বোলে, আৰু সেই জাতকাটো পালে তেখেতে মানে কৈছে যে গৰু ছাগলীবিলাক মানে সোমাবলৈ তেতিয়া ভয় কৰে, আৰু গৰু ছাগলী নাহে। তো আপোনালোকে নিশ্চয় জানে, আমাৰ গমাৰি অঞ্চলটোত দ খেতিৰ লগতে বাম খেতিও খুব ধুনীয়াকৈ হয়, আৰু এনেকৈ বাম খেতি কৰিয়ে আমাৰ গমাৰি অঞ্চলৰ বহুতো ব্যক্তি সফল হ'বলৈ সক্ষম হৈছে। আমাৰ ভাইটিয়ে কৰা খেতিৰ ভিডিঅ' মই আগত দিছোঁৱেই। আজি ভাবিলোঁ দাদাজনে কৰা খেতিৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াওঁ, আৰু অনাগত দিনত যদি মই যেতিয়া হাৰ্ভেষ্টিঙৰ সময় হ'ব, তেতিয়া মই যদি আহিব পাৰোঁ, তেন্তে আপোনালোকক তেখেতৰ সম্পূৰ্ণ খেতিৰ ভিডিঅ' এটা কৰি আপোনালোকলৈ আগবঢ়াম বুলি মই আপোনালোকক কথা দিলোঁ। আৰু এয়া মাত্ৰ আৰম্ভণিহে। এয়া কি কৰিলে আপোনালোকক দেখাইছোঁ। আগতো জিকা খেতি কৰিছিলে, জিকা ইতিমধ্যে শেষ হৈছে। জিকা শেষ হোৱাৰ পাছত এয়া কেৰেলা তলি লগালে, আৰু ইয়াত আচলতে অকণমান বুদ্ধিমত্তাও কাম দিয়ে। বুদ্ধিমত্তা অবিহনে আচলতে যিকোনো কাম কৰাটো সম্ভৱ নহয়। আৰু এয়া চাওক, কেৰেলা ওলালে এটা দুটা, আৰু অনাগত দিনত আপোনালোকক মই এনেকৈ খেতিৰ ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আজিলৈ আহোঁ পুনৰ নতুন ভিডিঅ'ৰ এটা সৈতে আপোনালোকক লগ হ'ম, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কমেণ্টত জনাব, আৰু লগতে পাপুদাক অনুপ্ৰেৰণা যোগাই একোটাকৈ ধুনীয়া কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।